প্ৰাংগণত আমি সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। আৰু যদি আমাৰ কথাবিলাক যদি আজি যিসকলে শাসন চলাই আছে তেখেতসকলে যদি নুশুনে তেতিয়াহ'লে আমি আকৌ এনেধৰণৰ কাৰ্যসূচী লোৱাৰ কাৰণে আমি হাতত কুণ্ঠাবোধ নকৰোঁ আৰু আমি গণতান্ত্ৰিকভাৱে তেনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাক আমি পালন কৰি যাম। ৰাভা ডেভেলপমেণ্ট কাউন্সিল পাবৰ কাৰণে ৰাইজসকলে কেনেকৈ একজোট হ'ব লাগে বুলি ভাবোঁ। আমি এতিয়া সেইকাৰণে সজাগতা সভা পাতিছোঁ। ৰাভাসকলে আমাৰ সকলোৱে মাৰ মান্দি থিয় হ'ব লাগে। আমাক ৰাভা ডেভেলপমেণ্ট কাউন্সিলটো লাগে আৰু স্বায়ত্তশাসিত পৰিষদখন আমাৰ ৰাভা হাছঙত যিখন স্বায়ত্তশাসিত পৰিষদ আছে সেইখন আমি ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিব লাগে। সেইটোও আমাৰ মূল ইছ্যু। তাৰপিছত আমি ৰাভা হাছঙৰ বাহিৰত বসবাস কৰা ৰাভাসকলক আমি ৰাভা ডেভেলপমেণ্ট কাউন্সিলটো 2013 চনৰ পৰাই 17 নৱেম্বৰ তাৰিখে আমি দীৰ্ঘদিন আন্দোলন কৰি আহিছোঁ। আজি আমি ধেমাজি জিলাৰ চমকং নাৰায়ণপুৰ LP স্কুলৰ প্ৰাংগণত আমি সজাগতা সভা পাতিছোঁ। আমি ৰাভা ডেভেলপমেণ্ট কাউন্সিল আমাৰ যিটো ইছ্যু সেইটোক লৈ পেলাই আমি ৰাইজৰ মাজত সজাগতা সভা পাতি ফুৰিছোঁ। এইটোৱেই আজিৰ উদ্দেশ্য। ৰাভা হাছঙৰ বাহিৰত বসবাস কৰা ৰাভাসকলৰ কাৰণে আমি ৰাভা ডেভেলপমেণ্ট কাউন্সিল ডিমাণ্ড কৰি আহিছোঁ। আমি 2013 চনৰ 17 নৱেম্বৰ তাৰিখৰ পৰাই আমি বহুবাৰ আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি স্মাৰক পত্ৰ যোগে অৱগত কৰিছোঁ আৰু শিক্ষামন্ত্ৰী ৰণস্পিকু ডাঙৰীয়া তেখেতকো আমি স্মাৰক পত্ৰ যোগে আমি তেখেতকো অৱগত কৰিছোঁ। আমাক আশ্বাস দিছিল যে বিজেপি গভমেণ্টখনে যে আপোনালোকক ৰাভা ডেভেলপমেণ্ট কাউন্সিলটো ৰাভা হাছঙৰ বাহিৰত বসবাস কৰা সকলক দিয়া হ'ব বুলি পেলাই 2018-19 2022 তাৰিখে ভেৰগাঁৱত অনুষ্ঠিত নিখিল ৰাভা ছাত্ৰ সন্থা নিখিল ৰাভা মহিলা পৰিষদৰ অধিৱেশন আছিল। তাত আমাৰ শিক্ষামন্ত্ৰী ৰণস্পিকু ডাঙৰীয়াই আমাক এটা সেউজ সংকেত দিছিল যে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত এই বিষয়টো আলোচনা কৰি পেলাই ৰাভা ডেভেলপমেণ্ট কাউন্সিলটো দিয়াৰ এটা সেউজ সংকেত দিছিল আমাক। আমি সেইমতে আশাবাদী হৈ আছিলোঁ। আজি দেখিবলৈ পাইছোঁ যে আজিলৈকে আমাৰ সেই ইছ্যুটো হৈ নুঠিল। সেইকাৰণে আজি আমি অনুভৱ কৰিছোঁ যে আমাৰ যিখিনি ৰাভা জাতীয় সংগঠন আছে সংগঠনখিনি মিলি পেলাই আজি আমি আন্দোলন কাৰ্যসূচী ল'ব লগা বাধ্য হৈছে। আমি 5 মাৰ্চ তাৰিখে গুৱাহাটী পল্টন বজাৰত যি ট্ৰাইবেল ৰেষ্ট হাউচ আছে তাক আমি এখন ৰাভা ডেভেলপমেণ্ট ডিমাণ্ড কমিটি এক্সিকিউটিভ পাতি পেলাই আমি ৰাভা হাছঙৰ বাহিৰত থকা ৰাভা গাঁওবিলাকত আমি গৈ পেলাই সজাগতা সভা পাতিম। আমি ৰাইজক অৱগত কৰাম যে আমাক বিজেপি গভমেণ্টখনে আমাক কথা দি পেলাই কথা ৰাখিব পৰা নাই। আমি ৰাইজক সজাগ কৰি দিব বিচাৰিছোঁ। তেখেতসকলে আমাক এটাই কথা কয় যে ৰাভা হাছঙৰ বাহিৰত ক'ত ৰাভা মানুহ আছে, অকল BTCতে আছে, BTCৰ বাহিৰত ৰাভা হাছঙৰ বাহিৰত বেলেগ জিলাত ৰাভা মানুহ নাই বুলি আমাক অৱগত কৰে। কিন্তু সেইকাৰণে আজি আমি প্ৰমাণ কৰি দেখাব বিচাৰিছোঁ যে ৰাভা হাছঙৰ বাহিৰত বা BTCৰ বাহিৰত ৰাভা মানুহ ক'ত আছে। সেইকাৰণে আজি প্ৰথম ষ্টেপ হিচাপে আমি ধেমাজি জিলাৰ এইটো চিমেণ্ট চাপৰি নাৰায়ণপুৰ LP